নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছে আপোনালোকে কিছুমান কাপোৰ মই বেবী ৰেডি কৰি লৈছোঁ, কিয়নো আজি মানে কিনি যিহেতু পিন্ধোৱা নহয়, ধুব লাগে, সেইকাৰণে ধুই চুই এইবোৰ কৰি ৰেডি কৰি লোৱা হৈছে। বৌহঁতে দুযোৰমান কাপোৰ মোক ৰেডি কৰি ল'ব দিছে, সেইকাৰণে লৈছোঁ, কিয়নো আগতীয়াকৈতো এইবোৰ কাপোৰ ল'বও নাপায় আমাৰ নিয়মত। তথাপি লৈছোঁ আৰু উপায় নাপায়, নহ'লে ডক্টৰে খং কৰে বুলি কয়। আৰু লগতে লৈছোঁ কেইযোৰমান মোৰ কাপোৰ, মোৰ লাগতিয়াল বস্তুখিনি মই পেকিংটো ষ্টাৰ্ট কৰিয়ে দিছোঁ, বেছিদিন নাই যিহেতু। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই ভিডিঅ'তে আপোনালোকে বেবী জন্ম হোৱাৰ পৰা আদি কৰি সকলোখিনি দেখিব পাব। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আৰু এনেদৰে আমাৰ যিহেতু লাষ্ট চেকআপ আছিলে মোৰ 22 মে' সেইদিনাখন যাব ওলালোঁ। হাজবেণ্ড আহিলে অফিচৰ ফালৰ পৰা, আহি আমি দুটাই গ'লোঁ। মোৰ ডক্টৰ আছিলে জুৰি খনিকৰ বাইদেউ, খুব বেষ্ট ডক্টৰ বুলি ক'ব লাগিব, মহিলা ডক্টৰ। তেখেতক যদি কিছুমানে কণ্টেক্ট কৰিব বিচাৰে মোক কমেণ্টত জনালে হয়, একেবাৰে ভাল ডক্টৰ। আৰু এইটো তেখেতৰ চেম্বাৰ গীতানগৰতে আছে। তাৰপিছত তেখেতে ক'লে কি যে কালিয়ে অপাৰেশ্যনটো হৈ যাব, গতিকে কালি এডমিট কৰিছে KGMT হস্পিটেলত। তেখেতৰ কথা অনুসৰি আমি KGMT গ'লোঁ ইয়াৰ পৰা। তাতে এডভান্স দি কেবিন চেবিন বুকিং কৰি অপাৰেশ্যন পইচা দিব লাগে যে, সেইবোৰ দি হাজবেণ্ড আহি পেলাই নেক্সট ডে মৰ্ণিং অফ শ্বুট হয়তো। আমি প্ৰায় 6:30তে ঘৰৰ পৰা ওলাইছিলোঁ, 7 মানত পাই গৈছিলোঁ। ঘৰৰ মানুহ এতিয়া আহিবলৈ দিয়া নাই, যিহেতু সময় আছে, 9টামান বজাতে হ'ব বুলি কৈছে অপাৰেশ্যনটো। গতিকে আমি দুজনে হাঁহি ফূৰ্তি কৰি ওলালোঁ। 23 তাৰিখ আছিলে সেইদিনাখন ৰাতিপুৱাৰ সময়। হাজবেণ্ডে এডভান্স দিব লাগে নহয় কিবা কিবি, সেইবোৰ কাম কৰি আছিলে। মই শ্বুট কৰি আছোঁ কেমেৰাৰে, ৰখি আছোঁ সেই সময়খিনিলৈকে কেতিয়া কি হ'ব। আৰু অৱশেষত যিখিনি কৰিব লগা কাম থাকে, মোৰ প্ৰেছাৰ জোখা বা চুগাৰ কিবা কিবি এইবোৰ থাকে নহয়, ব্লাড টেষ্ট কৰা, সেইবোৰ কৰাৰ কাৰণে মোক ৰুমত লৈ গ'ল। এই যে নিলে, ভাবিলোঁ আৰু কিবা শ্বুট কৰিম বুলি হাজবেণ্ডে মোবাইলটো দিলোঁ। ইয়াতে মোক কিছুমান বেজি দিলে আৰু কিবা কিবি কৰিলে। ইয়াৰ পৰা মোক যি সোমাই লৈ গ'ল, মই মানে আৰু গমেই নাপালোঁ। মই মোবাইলতে মানে একো শ্বুট কৰাই নহ'ল, হাজবেণ্ডো ইমান গম নাপায়। একেবাৰে মই ৰিকভাৰীত ঠাইত পালোঁ। আৰু তাৰপিছতে আমাৰ এইটো হৈছে বেবী বয় কণমানি। আহি গ'ল আমাৰ লাইফত। গোটেই মানুহখিনি ফূৰ্তিৰ সীমা নাই, বহুত ভাল লাগিল। গতিকে আজি আপোনালোকক দেখুৱাই দিলোঁ। অলপ ভিডিঅ'টো আপলোড কৰোঁতে পলম হ'ল, কিয়নো তাৰ যথেষ্টখিনি মানে দুৰ্বল হৈ গ'ল, জণ্ডিছ পালে তাৰ। ময়ো দুৰ্বল হৈ গ'লোঁ, ময়ো নাজানো ইমানখিনি, আৰু গৰমটো ইমান বেছিকৈ আছিলে। গতিকে মই সেইকাৰণে আজি এই ভিডিঅ'টো বহুত দেৰিকৈ আপলোড কৰিলোঁ, প্ৰায় তাৰ এতিয়া 1.5 মাহে হ'ব। গতিকে দৰ্শকসকল, আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু ল'ৰাটো যাতে আশীৰ্বাদ দিয়ে তাৰো এটা আপোনালোকৰ ওচৰত কামনা কৰিছোঁ। আছিলোঁ সেই কেবিনটোৰ ভিডিঅ' অলপ কৰি থৈছোঁ, সেয়াও দেখুৱাই দিম আপোনালোকক। আজি যাব ওলাইছোঁ প্ৰায় 5-6 দিনৰ মূৰত। 28 তাৰিখ মঙলবাৰে ইয়াতে এডমিট হৈছিলোঁ। গোটেইখিনি বস্তু তাত নৰ্মেল আহিল, যিহেতু আহি যাওঁ গোসাঁইক লৈ পেলাই। দাদা আকৌ সকলো আহিছে। এয়া হিচাপ নিকাচত ব্যস্ত বাপেক। এয়া মাক, এয়া মাক হাঁহি আছে যে ঘৰত যাব। এয়া বেবী শুই আছে, আৰামছে ঘৰলৈ যাব। আৰু এয়া হৈছে সহায় কৰি আছোঁ, চব পেকিং বৰ ওপৰত লৈ যাম না চব। প্ৰায় এসপ্তাহে হ'ল থাকিব, 6 দিন মঙলবাৰৰ পৰা।
বন্ধুসকল, বহুত দিনৰ মই ঘৰলৈকে আহিব ওলাইছোঁ, কিয়নো দুমাহমান মই মাৰ ঘৰতে আছিলোঁ আৰু আজি এটা বিশেষ দিন বুলি ক'ব লাগিব। ইয়াকো লগত লৈ আহিছোঁ। খুব মানে মনটো আনন্দৰে ভৰি আছিলে, বুজাব নোৱাৰা শব্দ কিছুমান, মানে মুখেৰে ব্যক্ত কৰিব নোৱাৰি, এনেকুৱা এটা খুব ক'ব দিছিলে। আৰু শেষত গলি পালোঁ, আহি ঘৰ সোমালোঁ। বৌয়ে লৈ আহিছে, যিহেতু মোৰ চিজাৰিং কৰা হৈছে, গতিকে মই নোৱাৰোঁ। আৰু সকলো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ইয়াৰ পিছৰ অংশ নেক্সট ভিডিঅ'ত লৈ আহিম। আজিৰ কাৰণে এইখিনিতে আহিছোঁ। পুনৰবাৰ লগ পাম আৰু এটা ভিডিঅ'ৰ সৈতে। নমস্কাৰ। ৰাখিবই দেচোন। এইখনৰ ভিতৰত ভৰাই দিম নেকি? খাই নেকি নালাগে এতিয়া বাৰু তাই কথা